নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই গৈ আছোঁ বৰ্তমান মাহঁতৰ ঘৰলৈ। আৰু সদায় আপোনালোকক ভিডিঅ'ত কৈ থকা হয় মাহঁতৰ ঘৰলৈ গৈ আছোঁ বা মাহঁতৰ ঘৰৰ পৰা ঘৰলৈ গৈ আছোঁ, তেনেকৈ ধৰণৰ কিছুমান কথা কৈ থকা হয়। আৰু আপোনালোকে হয়তো ভাবিব পাৰে যে সদায়নো তাই নিজৰ মাক দেউতাকৰ ঘৰলৈ কেলৈ যায়, কিয় যায় ভাবিব পাৰে মনত, কিন্তু তেনেকুৱা কোনো কথা নাই। কেৱল মোৰ ল'ৰাটোৰ কাৰণে, আমাৰ কেশৱৰ কাৰণে। কেশৱে যিহেতু স্কুলৰ পৰা মোমায়েকৰ ঘৰলৈ যাব বিচাৰে আৰু মোমায়েকে তাক বহুত বেছি মৰম কৰে। সেইকাৰণে মোমায়েকক স্কুলৰ পৰা চাবৰ কাৰণে বা লগ পাবৰ কাৰণে অকণমান যাব বিচাৰে আৰু মই লৈ যাওঁ। তাৰপৰা লৈ যাওঁ, অকণমান মোমায়েকৰ লগত খেলে মেলে, ভাত পানী খাই মেলি আকৌ ঘৰলৈ গুচি আহে। আৰু সেইটো কাৰণে মই বিশেষকৈ মাহঁতৰ ঘৰলৈ যাবলগীয়া হয়। আৰু এতিয়াও গৈ আছোঁ, কালি স্কুল গৈছিলহি আৰু স্কুলৰ পৰা মাহঁতৰ ঘৰলৈ গুচি গ'ল আৰু তাত ৰাতি থাকি গ'ল। মই আনিবলৈ বহুত চেষ্টা কৰিছিলোঁ কিন্তু নাহিলে, থাকি গ'ল কালি। আৰু এতিয়া মোমায়েকে ৰাতিপুৱা স্কুললৈ লৈ আহিছিলে আৰু এতিয়া 12টা বাজিবৰে হ'ল। মই গৈ আছোঁ এতিয়া স্কুলৰ পৰা তাক লৈ, আকৌ মাহঁতৰ ঘৰৰ পৰা এপাক আহিব লাগিব। তাক লৈ কাপোৰ কানি যিহেতু আছে মাহঁতৰ ঘৰতে, আৰু কাপোৰ কানিবোৰ লৈ তাক লৈ আকৌ মই ঘৰলৈ ঘূৰি আহিম। আৰু ভিডিঅ'টো আগলৈ স্কিপ নকৰাকৈ চাই থাককচোন বাৰু। দিনটো আপোনালোকৰ লগত কি কৰোঁ নকৰোঁ শ্বেয়াৰ কৰি যাম। আৰু মই এয়া কেশৱক লৈ একদম মাহঁতৰ ঘৰৰ পৰা আৰু স্কুলৰ পৰাও আহি আছোঁ সেয়া। আৰু কেশৱে মামা ঘৰত কি খালা? কেশৱ কি বিস্কুট খালা? আৰু ৰাতি কি খালা? ৰাতি কি ভাত খালা? কি দি খালা? আৰু মাংস বনাইছিলে নে আইতাই? মাংস বনাইছিলে। কেশৱে ৰাতি ব্ৰইলাৰ মাংস দি আৰু ভাত খালে। ৰাতিপুৱা বোলে মেৰিগোল্ড বিস্কুট খাই স্কুললৈ আহিলে। আৰু স্কুলৰ পৰা মই মাহঁতৰ ঘৰলৈ নগ'লোঁ ভাইটিয়ে কাপোৰ কানি আৰু যিখিনি কেশৱৰ বস্তু আছিলে আনি দিলে ৰাস্তালৈ। আৰু মই তাৰ পৰাই লৈ পেলাই ধুনীয়াকৈ গুচি আহিলোঁ। আৰু আহি কেশৱে গৈ আছে আগে আগে। সেইটো আহি পাই গ'লোঁ বৰ্তমান আমি ঘৰলৈ। আৰু আমাৰ ঘৰৰ পাছফালে পথাৰখনত আছোঁ আমি বৰ্তমান এতিয়া। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। লগ পাম কাইলৈ অন্য এটা ভিডিঅ'ত। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।